ইতিমধ্যে আমাদের মন্ত্রী বরাবর সামনে যাও যেহেতু বিজনেছ যেহেতু আহিছে গতিকে বিজনী অঞ্চলৰ ৰাইজৰ মংগল হোৱাৰ লগতে যাতে সমবাসী ৰাইজৰ যাতে মংগল হয় সমগ্ৰ অসমবাসী ৰাইজক যাতে মা দুৰ্গাই যাতে শক্তি প্ৰদান কৰে সাহস প্ৰদান কৰে তাকে আহ্বান জনাইছোঁ। লগতে এইটো সমষ্টি কোকৰাঝাৰ সমষ্টিটো দুটাকৈ কাৰ্যকাল নৱশৰণীয়া দখলত আছে। নৱশৰণীয়াৰ পৰা এইবাৰ এই সমষ্টিটো বিজেপি মিত্ৰতে উদ্ধাৰ কৰাৰ কাৰণে আশীৰ্বাদ বিচাৰিবনে? স্বাভাৱিকতে এইটো কাম মা দুৰ্গাৰ লগতে আমাৰ যিবোৰ আমাৰ জনসাধাৰণ যিসকল আছে নৰপী নাৰায়ণ আৰু নৰপী নাৰায়ণসকলে এইবাৰ নিশ্চিত ওপৰত কোকৰাঝাৰ সমষ্টিটো আমাৰ মিত্ৰটো হয় ইউ পি এল বা বিজেপি যাকে প্ৰাৰ্থী নিৰ্দেশটো তেওঁলোকে আশীৰ্বাদ দিব। কাৰণ কিয় হীৰাশৰণীয়া ডাঙৰীয়াক ইমান দিনে আশীৰ্বাদ দিলে আৰু হীৰাশৰণীয়া ডাঙৰীয়া আগতে জিকিছিলে তেতিয়া কথাটো বেলেগ আছিলে। কাৰণ তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপিৰ পাৱাৰত নাছিলে। এইবাৰ যিটো পাৱাৰত আছে ইউ পি এল আৰু বিজেপিৰ যিটো পাৱাৰত আছে সেইটো নিশ্চিত ওপৰত কোকৰাঝাৰ বিধানসভা সমষ্টিটো আমি বা ইউ পি এলে জিকিব। হীৰাশৰণীয়ে কিন্তু কৈ থাকে তেওঁৰ চমক আগৰ দৰে থাকিব নাথাকে। কাৰণ তেওঁৰ চমকটো থাকিলে তেওঁ থাকিব বি টি আৰখন থাকিব লাগিব। গতিকে বি টি আৰত যিহেতু তেওঁলোকে নাই বি পি এফ নাই গতিকে বি পি এফ যেতিয়া বি টি আৰত যেতিয়া বি পি এফ থাকে তেতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ মানুহৰ ধাৰণাটো বেলেগ হয়। গতিকে এইবাৰ যিহেতু বি পি এফ নাই এইবাৰ আছে ইউ পি এল আছে বিজেপি আছে আৰু বিজেপিও কেনে বিজেপি 17টা এম চি এল বিজেপিৰ আছে। গতিকে সমগ্ৰ বি টি আৰ এলেকাত তাৰে ডেপুটি স্পীকাৰ আছে তাত আমাৰ এ এম আছে তাৰ উপৰিও আমাৰ যিহেতু অজয় ৰায় আছে আমাৰ ইয়াতে আমাৰ এম এল এ আছে নমিনেটেড এম চি এল এ আছে। গতিকে বিজেপিৰ লগতে সমগ্ৰ কোকৰাঝাৰ অঞ্চলৰ ৰাইজে নিশ্চিত ওপৰত আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টী বা ইউ পি এলৰ মিত্ৰজোঁটকে জিকাব বুলি মই দৃঢ় বিশ্বাসেই। আজি ইণ্ডিয়া এলায়েন্স ভূমিমৰা কিন্তু কৈছে 14টা সমষ্টি তেওঁলোকে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। আচলতে ইণ্ডিয়া এলায়েন্সক তেওঁলোকে বিশেষ কথা কৰিছে বুলি তাত নিশ্চয় চৰ্চাৰ বিষয় হৈ পৰিছে। তেওঁলোকৰ এতিয়া কথা যে তেওঁলোকে প্ৰাৰ্থিত্ব দিব বা তেওঁলোকে মিত্ৰজোঁটত কি কৰে নকৰে মই বিশেষ বক্তব্য নাৰাখোঁ। কাৰণ কিয় নিৰ্বাচনৰ আগে আগে তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এইবোৰ আহি থাকে। বানপানী আহিলে যেনেকুৱাকৈ ভেকুলীয়ে মানে শব্দ কৰে নহয় টট 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 শব্দ কৰে। গতিকে এই ইলেকশ্যন আহিলে এই তৃতীয় মৰ্চা চতুৰ্থ মৰ্চাৰ সেই যে ভেকুলীৰ শব্দটোৱে হয়